নমস্কাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ শিতানৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত খেলৰ জগতৰ বিষয়ে কিছু কথা জানো আহক। অসম চৰকাৰী চাকৰি বাছনি পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ এই প্ৰশ্নৰ শিতানখন প্ৰস্তুত কৰি উলিওৱা হৈছে। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে ভাৰতৰ প্ৰথম অলিম্পিক পদক লাভ কৰা মহিলা বক্সাৰগৰাকীৰ নাম কি? উত্তৰটি হৈছে মেৰী কম। ভলীবল কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? উত্তৰটি হৈছে উইলিয়াম মৰ্গানে আৱিষ্কাৰ কৰিছিল 1895 চনত। তৃতীয় প্ৰশ্নটি হৈছে কি খেল আগতে মিণ্ট নেট হিচাপে পৰিচিত আছিল? উত্তৰটি হৈছে ভলীবল। চতুৰ্থ প্ৰশ্নটি হৈছে ৰোভাৰ্ছ কাপ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰটি হৈছে ফুটবল। পঞ্চম প্ৰশ্নটি হৈছে উইস্পা কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰটি হৈছে স্কোৱাছ খেলৰ সৈতে সম্পৰ্কিত। আজিৰ ভিডিঅ'টিত ইমানেই প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ। ধন্যবাদ। জয় আই অসম।